কোমল পাত এটা চৰতৰ গাছ আপোনালোকে চাব পাৰে মই এইটো কোমল পাতটো কাটি লৈ আহিম মানে এইটো এটা নামটো পকা লাগা কিন্তু একদম মজা চেনেল আপোনালোকে এতিয়া সাবস্ক্ৰাইব কৰক আৰু লগত ডিম্পুদা আছে চাব পাৰে ডিম্পুদা আপোনালোকে যিটো চেনেল চাই আছে পকা লাগা ব্লগছ অসমত বহুত চেনেল দেখিছে ইণ্টাৰভিউ চেনেল আছে তাৰপিছত আৰু কিহৰ আছে ষ্টৰীৰ আছে কমেডি আছে ব্লগছ আছে কিন্তু এই যিটো ব্লগ এইটো পকা লাগা ব্লগ মানে বিয়াৰ গিলছৰ দৰে অলপমান তাৰমানে উল্টা পাল্টা বস্তু খোৱা ব্লগছ যেনেকৈ কি খাইছে আজিকালি বহুত কিবা কানি এলান মানে কাঁচা মাছ তাৰপিছত চেগুনৰ পাত এনেকে বুন তাৰমানে জেনেৰেলি মানুহে নোখোৱা বস্তু ইহঁতে খায় স্পেচিয়েলি প্ৰাকৃতিক বস্তু কিছুমান আৰু খাই পেলাই কেনেকুৱা লাগে বা সেইটো খোৱাৰ ফলত কি লাভ হয় যেনেকে আমি যদি কেঁচাই যদি হিহৰ পাত খাওঁ নেমুৰ পাত খাওঁ কি হয় পেট চাফা হয় নাকি এনেকুৱা হয় মানে তো এনেকুৱা টাইপৰ এটা পকা লগা ব্লগ কিছুমান বস্তু সদ নালাগে না মানে আপোনালোক ক'ব বিচাৰো কেনেকুৱা সদ সেইটো এটা নামটো পকা লগা কিন্তু একদম মজা চেনেল আপোনালোকে এতিয়া সাবস্ক্ৰাইব কৰক আৰু তাৰপিছত সেইটো খালি কি হয় ধৰা হঠাৎ গেষ্টিক উঠি গৈছে আমাৰ গেষ্টিকৰ সেই পিল নাই পিল নাই কিন্তু আমাৰ এনেকুৱা এই দুনিয়াখনেই নেচাৰ এই নেচাৰৰ মাজত কিবা এনেকুৱা পাত আছে যিটো পাত খালে আমাৰ গেষ্টিক কমি যায় পেটৰ বিষ কমি যায় হাগা কমি যায় তো এই বহুত লাভ হ'ব এই চেনেলটোৰ পৰা মানে বহুত লাভ হ'ব তো আশা কৰোঁ চেনেলটো আৰু ছাবস্ক্ৰাইব কৰিব চ' গাইছ মানে আমাৰ চেনেলটো কেনেকুৱা আপোনালোকে গমেই পালে ইতিমধ্যে আমাৰ ডিম্পুদাই কৈ দিলে কেনেকুৱা মানে আমি মানে জেনেৰেলি এনেকুৱা প্ৰাকৃতিক বস্তুৰে সোৱাদ দিওঁ মানে এলাহান কেঁচা মাছ চাছ হ'লেও দিছিলোঁ যদিও অলপমান সেইবিলাক ভিডিঅ' দিয়াত প্ৰব্লেম হয় কিবা কপিৰাইট কিবা লাগি যায় আৰু চ' সেইবিলাক ভিডিঅ' আমি সিমান দিয়া নাই আৰু মাজতে দিছোঁ 2-3টা নাকি দিছিলোঁ আন এটা হ'ল এখন ভিডিঅ' ত' আমি জেনেৰেলি প্ৰাকৃতিক বস্তুৱে খাম আমাৰ দুনিয়াখনত থকা চ' আপোনালোকক আজি আমি এটা বস্তু সোৱাদ দিম মানে আপোনালোকে কৈ থাকে চৰতৰ পাতৰ সোৱাদ দিব তো আজি মই চৰতৰ পাত মানে খাবৰ কাৰণে ৰেডি হৈছোঁ এখন চুৰি আনিছোঁ চৰতৰ পাতটো কাটিবা আৰু এখন গ্লভছ আছে এটা কথা তো গ্লভছো আনি লৈছোঁ মই কিন্তু চৰতৰ পাতে আপোনালোকে এটা বস্তু প্ৰমাণ আছে চৰতৰ পাতে এই মানে হাতৰ তলাখনত মানে নাডাকে মানে নধৰে আৰু কিন্তু যদি কিবা এখনত এতে লাগি যায় বা এতে লাগি যায় তেতিয়াহ'লে একদম মানে এইটো জানে আৰু কি হ'ব তো মই কি সাহসত খাব আছোঁ মই নিজে গম পোৱা নাই তো মই এখন পিন্ধি ল'ম পিন্ধি লৈ পেলাই মই চৰতৰ পাত কাটিব যাম চ' গাইছ চাব পাৰে হাতখনত অলপমান ছেফটি মেইনটেইন কৰি ল'লোঁ মানে হাতখনৰ তলাখনত চিন্তা নাই কিন্তু এইবাৰৰ দিন লাগিলে মানে সেই যাব পাৰে তো আমাৰ গাঁওখন মানে নেচাৰেল গাঁও আপোনালোকে আহি চাব লাগে মই আজি মিছা কৈছোঁ আমাৰ এটা মানে নাপোৱা বস্তু নাই মই মানে প্ৰাউড কৰা আনিছোঁ কিন্তু সঁচা কথা একদম নাপোৱা বস্তু নাই তো মোৰ ওচৰতে সেইখিনি মানত এই তাতে মোৰ মানে সেই আছে চৰতৰ পাত আছে বেছি দূৰত গেলি যাব নালাগে তো মই এখন দি চৰতৰ পাত কাটিম এখন দি ধৰিম তো বলক তাকে গেলিন যাওঁ আজি আৰু ইন্ট্ৰ চিন্ট্ৰ নেদাওঁ মানে ইন্ট্ৰটো আমাৰ ডিম্পুদাই কৈয়ে দিলে আপোনালোকৰ চেনেলটোৰ বিষয়ে কি মানে সেই হয় আৰু তো বলক তাকে গেলিন যাওঁ গাইছ মানে মোৰ ভয় লাগি আছে অলপমান এইটো বহুত ডেঞ্জাৰ বস্তু হয় আপোনালোকে নিশ্চয় জানে বোধহয় এইটো বহুত ডেঞ্জাৰ বস্তু হয় তো মানে মই এইটো একদম কোমল পাত এটা চৰতৰ গাছ আপোনালোকে চাব পাৰে মই এইটো কোমল পাতটো কাটি লৈ আহিম মানে এইবিলাক বস্তু ট্ৰাই কৰাটো বৰ একদম টান কথা আৰু তো চাব পাৰে মই ইয়াতে লাগি দিছোঁ ইয়াতে একো নহয় ইয়াতে চাব পাৰে একো নহয় কিন্তু যদি কিবা কাৰণত যদি ইয়াতে লাগি যায় এই পাতটো কিন্তু বহুত খতৰনাক কাম হ'ব তো চাব পাৰে এইটো ল'লোঁ ইয়াৰ পৰা ইয়াতে ধুনীয়া চৰতৰ গাছ আপোনালোকে চাব পাৰে কাৰণ দূৰত গ'লে যাওঁ দূৰত যাই পেলাই কৰিম মানে তো চাব পাৰে আনিছোঁ চাব পাৰে এইটো একদম আগৰ পাত লৈছোঁ কোমল বেছি ডেঞ্জাৰাছ নহয় সিমানো ট্ৰাই কৰিব নোৱাৰে কাৰণ ভিডিঅ' এটাৰ কাৰণে যদি মোৰ মুখখন যদি উদান মাৰোঁ এনেকুৱা কথা আৰু তথাপিও এইটোৰ সোৱাদ দিম আপোনালোকে কৈ থাকে তো চাব পাৰে কিবা আজি ডাউট আছে আপোনালোকে ভালকৈ চাই লওক এইটো একদম চৰতৰ পাত হয় চৰতৰ পাত আপোনালোকে কিবা ডাউট আছে ভালকৈ চাই লওক একদম মানে অইনটো একদম কাটা আছে চাব পাৰে কাটা পিছভাগে শুং থাকে একদম শুং থাকে পাতটো মোটামুটি কিন্তু আগৰ দিখিনি সিমান নাই এইটো কোমল পাত গতিকে কিন্তু এই পাগৰ দিখিনি আছে তো এইটোৱে ট্ৰাই কৰিম তো দেৰি নকৰোঁ তো গাইছ ভয় লাগি আছে কি বা হয় মানে প্ৰথমবাৰতো ট্ৰাই কৰিম তো গাইছ মানে চৰতৰ পাতৰ একোৱেই সোৱাদ নাই কিন্তু অলপ ধৰিছি জিভাত ধৰা নাই
মানে চাইডত ধৰিছে আপোনালোকে চাব পাৰে মই একদম মানে চবেই দিছোঁ এইটো চাব পাৰে একদম চবেই দিছিলোঁ চবে আছে ধৰিছি মোক মানে তালুখানত মানে মোক ধৰিছি গাইছ মানে মোক এতিয়া খোজাব ধৰিছি চ' গাইছ মানে মই শটটো অলপমান পাইছোঁ তথাপিও আপোনালোকক মই পূৰা দেখাই দিছোঁ মানে দেখাই দিছোঁ মই কেনেকুৱা মানে চবে দিছিলোঁ শটটো মানে অলপমান কাহ আছিল আৰু অলপমান বালা লাগছি বালাটো কিয় লাগছে নাজানো হয়তো ইয়াত মানে বতাহত বালা আহি পেলাই বাৰা উৰি পৰাৰ কাৰণে লাগিব পাৰে এলাখান প্লিজ ট্ৰাই নকৰিব একদম ডেঞ্জাৰ বস্তু হয় মানে আপোনালোকে বহুত দিনৰ পৰা কৈ আছিল কমেণ্টত কৈ আছিল বোলে চৰতৰ পাত খাবলৈ তো আজি মই আৰু কি হিম্মত হৈ গ'লাক ময়ে নাজানিলোঁ যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা প্লিজ লাইক কৰি দিব আৰু যদি চেনেলটোত নতুন কৰি আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক প্লিজ আপোনালোকৰ কাৰণে ইমান কষ্ট কৰোঁ তো বলক মোৰ আজি ছাৰ মই মুখখন তো এই বহুত লাভ হ'ব এই চেনেলটোৰ পৰা মানে বহুত লাভ হ'ব তো আশা কৰোঁ চেনেলটো আৰু ছাবস্ক্ৰাইব কৰিব